ইমান ধুনীয়াকৈ ফুৰিলেনো কাৰণো খাব মন নাযাব ন। পৰঠা এনেকৈ ফুৰিলে কিমান ভাল লাগে, দেখিবলৈও ভাল লাগে, খাবলৈও ভাল লাগে। এয়া ষ্টাফিংখিনি মোৰ সম্পূৰ্ণ হৈ গ'ল। ষ্টাফিংখিনি আপোনালোকক বনোৱা অকণমান এয়া মিঠি পাত অকণমান দি দিছোঁ গোন্ধটোৰ কাৰণে, খুব ভাল লাগে। আৰু লাষ্টত দিছোঁ এতিয়া ভজা হোৱাৰ পিছত। এই মাত্ৰ গা পা ধুই আহি জাষ্ট বহিছোঁ, চাহ খোৱা নাই। গা ধুই আহি চাহ নাখালে মোৰ আৰু খুব গা বেয়া লাগি যায়, ভোক লাগে। সেইকাৰণে গা ধুই আহিলোঁ মাত্ৰ। এতিয়া বাজিছে ঠিক 7:30মান হৈছে চাগে, হয় 7:30 হৈছে। এই গাটো পা ধুই আহিলোঁ, যিহেতু গোহালিৰ কাম থাকে। গোহালিৰ কাম বন কৰি ছাগলীকেইটা দৰখত দি কিনে গোহালি সাৰি পুচি ঘৰ চৰ চোতাল তোতাল সাৰি আদি কৰি গোটেইখিনি কাম হৈ গ'ল। কাপোৰ কানি ধোৱা আটাইবোৰে হৈ গ'ল। হৈ যায় এতিয়া জাষ্ট অকণমান বহিছোঁ, ভাবিছোঁ অকণমান বহি লওঁ। পানীখিনি খাই মানে কামত ধৰিছিলোঁ, ধৰি এতিয়া বহিছোঁ। বহি পানীখিনি খাই কামত ধৰি উঠি এই গা পা ধুই আহি বহিছোঁ। আৰু এতিয়া গা পা ধুই একাপ চাহ নাখালেতো নহ'ব, সেইকাৰণে একাপ চাহৰ খুব প্ৰয়োজন। গা পা মইতো নোৱাৰোঁ, গা ধুই আহিলে মোক চাহ লাগিব। এতিয়া জাষ্ট বহিছোঁ, চাহ একাপ বহাই থৈ আহি বহিছোঁ। সেইকাৰণে ভাবিছোঁ চাহকাপো খাওঁ আৰু আপোনালোকৰ লগত কথাও পাতিম। সেয়ে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে সকলোৱে চাব, লগ হৈ চাব। যিসকলে ভিডিঅ'টো চাইছে এটা কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে ভাল লাগে আপোনালোকে মোৰ চেনেলটো তুলিকা ভিলেজ ব্লগ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই এটাকৈ কমেণ্ট নিদিয়াকৈ নাথাকিব, কমেণ্ট দিলে ভাল লাগিব। যদি এতিয়ালৈকে কোনোৱে ছাবস্ক্ৰাইব কৰা নাই নতুনসকলে, তেতিয়াহ'লে নতুনসকলে ভিডিঅ'টোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছেনে? আমিবোৰ সকলো ভালে আছোঁ, ভালে কুশলে থাকক সেইটোৱে কামনা কৰিছোঁ। আৰু তুলিকা ভিলেজ ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ আগত আহিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চালে ভাল পাব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাইছে তেখেতসকলক বহুত বহুত ধন্যবাদ। আৰু এটা কথাই ক'ম, আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাইছে তেখেতসকলে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ খবৰ ভালনে নাই কমেণ্টত জনাব। আমাৰো খবৰ সকলোৰে ভাল, আমিও ভালেই আছোঁ। আপোনালোক সকলোৱে ভালে থাকক সেইটোৱে কামনা কৰিছোঁ। আৰু আপোনালোকক নতুন এটা ভিডিঅ'ৰ মাজলৈ মই লৈ আহিছোঁ। গতিকে এয়া মই পনীৰখিনি উলিয়াই ল'লোঁ। পনীৰখিনি এতিয়া মই ঠিক কৰিব লাগিব। আৰু এয়া মই হাতখন আপোনালোকক দেখাই দিছোঁ। হাতখন আটা মাৰি থৈ দিছোঁ, যে আটাৰ দৌৰটো এনেকৈ বনাই থৈ দিছোঁ। দি এতিয়া মই পনীৰখিনি বনাই ঠিক কৰি ল'ম। পনীৰখিনিনো কি কৰিম সেইটো আপোনালোকক দেখাই আছোঁ। আচলতে পনীৰখিনি কি হৈছে, যোৱাকালি গাখীৰ ফাটাৰ পিছত মই পনীৰ বনাই থৈ দিলোঁ, ফ্ৰিজত থৈ দিলোঁ। ফ্ৰিজত থৈ দিয়াৰ পিছত কি হ'ল, গোটেই ৰাতিটো ফ্ৰিজটো অন হৈ থাকিল যে গোটেই মানে পনীৰবিলাক এনেকুৱা টাইট হৈছে, মানে কি ক'ম আৰু। মানে কি যে কৰিম, হাতেৰে ভাবিলোঁ ভাঙি দিম, নাই নহয়। তেতিয়া আৰু ৰুকনিখন ওলোৱাই ৰুকিব লাগিছোঁ। এতিয়া ৰুকি আছোঁ, মানে কোৱাকৈ ৰুকিব লগা হৈছে, যাতে মানে হাতখন মানে বহুত বল দিয়াৰ নিচিনাকৈ ৰুকিব লগা হৈছে। পূৰা টাইট হৈ আছিলে পাথৰৰ নিচিনা। আৰু ইয়াৰ পিঁয়াজটো উলিয়াই লৈছোঁ ষ্টাফিঙত দিয়াৰ কাৰণে, পনীৰৰ ষ্টাফিঙত দিয়াৰ কাৰণে। আৰু পিঁয়াজটো মোৰ কাটি লোৱা হৈ গ'ল। পনীৰ আৰু পিঁয়াজ ৰেডি হৈ গ'ল, মানে ঠিক হৈ গ'ল। এতিয়া সম্পূৰ্ণ হ'ল যেতিয়া, এতিয়া টাৱাখন বহাই লৈছোঁ। এয়া ননষ্টিক টাৱাখন বহাই লৈ এতিয়া তেল দিছোঁ, অকণমান ৰিফাইন তেল দিছোঁ, যিহেতু ষ্টাফিংখিনি বনাব লাগিব। আৰু তেলটো গৰম হোৱাৰ পিছত পিঁয়াজটো দি লৈছোঁ। দেখাইছিলে আপোনালোকে পিঁয়াজটো কিমান ডাঙৰ আছিলে। আৰু পিঁয়াজটো দি লোৱাৰ পিছত এনেকৈ ভাজি লৈছোঁ। লৈ এতিয়া যিটো মছলা লাগিব, জিৰা, হালধি, নিমখ আৰু অকণমান পনীৰ মছলা দি লৈছোঁ। লৈ এতিয়া এনেকৈ ভালদৰে আৰু মই লৰাই থাকিম, যিহেতু দেখিবলৈ মানে খাবলৈ সোৱাদ হ'ব লাগিব ন বস্তুটো। সেইকাৰণে ভালদৰে লৰাই আছোঁ। লৰাই থাকি আৰু যিহেতু যিখন প্লেটত মানে মছলা লৈছিলোঁ, সেই প্লেটখন এতিয়া মই পানীৰে ধুই কিনে কি কৰিম, ইয়াত মছলাখিনি দি ল'ম। এয়া মছলাখিনি ভাজি মই এতিয়া দি ল'ব ধৰিছোঁ। এয়া দেখিছেনে আপোনালোকে, এয়া দি লৈছোঁ। দি লোৱাৰ পিছত এয়া ভালদৰে যেতিয়া পানী উঠিব, এয়া ভজা হৈ গ'ল। ভজা হৈ যোৱাৰ পিছত পনীৰখিনি যেতিয়া ভজা হৈ গ'ল, তেতিয়া মই মানে পিঁয়াজখিনি ভজা হৈ যোৱাৰ পিছত পনীৰটো দি দিলোঁ। দি দিয়াৰ পিছত এনেকৈ ভালদৰে লৰাই আছোঁ। যিহেতু মই এখন হাতেৰে মোবাইলটো লৈ আছিলোঁ আৰু এখন হাতেৰে পনীৰটো দি থাকিব লগা হৈছিলে, সেয়ে অকণমান লটপট হৈছে, দেখিছেনে নাই? লৰচৰ হৈছে মোবাইলটো, আৰু ভিডিঅ'টো অকণমান লৰচৰ হৈছে। এয়া মই ভালদৰে লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত আপোনালোকক দেখাই দিছোঁ মোৰ ষ্টাফিং প্ৰায় ৰেডি হ'বই। যিহেতু সম্পূৰ্ণ ভিডিঅ'টো দেখালে মানে কেনেকৈ বনাইছোঁ, কিমান সময় বনাইছোঁ, ইমান দেৰি হৈ যায়। সেয়ে আপোনালোকক চিম্পুল চাই বনাইছোঁ,
ধৰিব পাৰিব আপোনালোকে নিশ্চয়। এয়া মোৰ ষ্টাফিং হৈ গ'ল, পনীৰ আৰু পিঁয়াজৰ ষ্টাফিংখিনি হৈ যায়, ৰেডি হৈ গ'ল। এতিয়া মই যিহেতু আটাটো বনাই থৈ দিছিলোঁ, দৌৰটো বনাই থৈ দিছিলোঁ, এতিয়া পৰঠাৰ কাৰণে মই এনেকৈ আটাটো মাৰি লৈছোঁ আৰু ইমান ষ্টাফিং দিছোঁ দেখিছেনে। পৰঠাবিলাকত বহুতখিনি ষ্টাফিং দিব পাৰোঁ, যিহেতু মই ক'লোৱে আপোনালোকক এপোৱাৰ বেছি পনীৰ আছিলে আৰু তাতকৈ ডাঙৰ পিঁয়াজটোও আছিলে, সেয়ে এনেকৈ মই ষ্টাফিংটো দি লৈছোঁ, লৈ এনেকৈ বনাই লৈছোঁ, যাতে আপোনালোকক দেখাই দিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়, শিকাৰুসকলৰ সুবিধা হয়, সেইকাৰণে দেখাই দিছোঁ কেনেকৈনো বনাইছোঁ। আপোনালোকতো প্ৰায়ভাগে জানে, যিসকল শিকাৰু তেখেতসকলে শিকিব পাৰিব, বোৱাৰীসকলে শিকিব পাৰিব, সেই ভিডিঅ'টো দিছোঁ আৰু এয়া মই পৰঠাখনৰ কাৰণে তেল বহাই লৈছোঁ। যিখিনি তেল লাগিব এয়া বহাই লোৱাৰ পিছত আপোনালোকক দেখাইছোঁ পৰঠাখন কেনেকৈনো দিলোঁ আৰু কিমানখিনি তেল দিছোঁ। এয়া ছেকেণ্ডটো মানে পৰঠাৰ কাৰণে যোগাৰ কৰি দিছোঁ। এয়া ছেকেণ্ডখন হৈ গ'ল আৰু দেখিছেনে পৰঠাবিলাক, এইখন ছেকেণ্ড নহয় থাৰ্ডখন আছিলে। এয়া মোৰ মানুহজনে মানে অকণমান তেল বেছিকৈ লাগে, পৰঠাখন দেখিবলৈ ধুনীয়া হ'ব লাগিব, খাবলৈ টেষ্ট হ'ব লাগিব, এনেকুৱা, সেইকাৰণে তেলটো তেওঁক অকণমান বেছিকৈ দিছোঁ আৰু তেওঁ ফুলিলে ভাল পায় এইবিলাক পৰঠাবিলাক আৰু খুব কম খায় তেওঁ তেল, যিকোনো বস্তুৱে খুব কম খায় আৰু ভালকৈ বনালে খায় কিবা এটা, আৰু এনেকৈ মই বনাই লৈছোঁ। আৰু এয়া হৈছে মোৰ মানে 4 নম্বৰখন, আৰু 4 নম্বৰখন আপোনালোকক দেখাই দিছোঁ। মানে গোটেইখিনিয়ে বনাইছোঁ, যিহেতু আমি 5জন মানুহ, মা বাবু, মোৰ মানুহজন, মই আৰু মোৰ ছোৱালী, এনেকৈ বনাই মই বনাই দেখাই দিছোঁ আপোনালোকক। তৃতীয় চতুৰ্থটো দেখাই দিছোঁ। এয়া হৈ গ'ল, প্ৰায় হ'বই আৰু ওলট পালট কৰি দি আছোঁ। দি থকাৰ পিছত আপোনালোকক ভিডিঅ'টো এনেকৈ দেখাই দিম, যাতে আপোনালোকে ভিডিঅ'টো, যিসকলে নতুন শিকি আছে, বাৰ কৈ আছোঁ, মানে ভিডিঅ'টো চাই বেলেগ বিশেষ কমেণ্ট নকৰিব। এয়া ফুলিছে দেখিছেনে, মানুহজনৰখনে এনেকৈ ফুলিছে আৰু মোৰ মানে মূৰখন ইমান ফুলা নাই, মই তেলটো খুব কম দিছিলোঁ মূৰখনত, আৰু এয়া এনেকৈ তেওঁৰখন হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল। তুমি কি লৈছা? চাহ আৰু ৰুটি নে পৰঠা? পৰঠা। তুমি কিয় ঠাণ্ডা লাগিছে নেকি? ঠাণ্ডা লাগিছে, দেখুৱাচোন অকণমান খাই টেষ্টটো কোৱাচোন কেনেকুৱা হৈছে, টেষ্টটো কেনেকুৱা হৈছে কোৱা। সেইটো বিস্কুটটো নহয়, বিস্কুটৰ নহয়, পৰঠাটো। এইটো খাই লোৱা, এইটো এইটো আইতাক দিছোঁ, মই লৈছোঁ, আইতা। আৰু এয়া পৰঠাৰ লগত খাবলৈ একো চব্জি বনোৱা নহ'ল, সেয়ে ভাবিলোঁ গাখীৰ চাহ অকণমান কৰি লৈ মই খাবৰ কাৰণে ৰেডি কৰিছোঁ। আপোনালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।